হেল্ল' বন্ধুসকল, আশা কৰিছোঁ সবে ভালে আছে। আজি ভাৰত তথা অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ স্কিম যিটোৰ নাম PM কিষাণ সন্মান নিধি, এই আঁচনিৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিবৰ বাবে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। অতিকৈ ভাল আৰু গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'টো, গতিকে শেষলৈকে চাব যাতে সম্পূৰ্ণ কথা আপোনালোকে গম পায়। হয় বন্ধুসকল, PM কিষাণ সন্মান নিধিৰ যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ মৰাৰ পিছত যদি এনে ধৰণৰ ষ্টেটাছ শ্ব' কৰে, ফাৰ্মাৰ ৰেকৰ্ড হেজ বিন ৰিজেক্টেড বাই PFMS বেংক, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব? কাৰণ আপোনালোকে গম পাইছেই আপোনালোকৰ যি এপ্লিকেশ্যন চৰকাৰে ৰিজেক্ট কৰিছে, অৰ্থাৎ বিভাগে ৰিজেক্ট কৰিছে। গতিকে আপোনালোকে এনেধৰণৰ যদি ষ্টেটাছ পায় কি কৰিব লাগিব, কি কৰিব, কেনেকৈ চল্ভ কৰিব, এই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল ভিডিঅ' হ'ব আজিৰ এই ভিডিঅ'টো। গতিকে বন্ধুসকল, আপোনালোকে ষ্টেটাছটোত কি মন কৰিব লাগিব এই সন্দৰ্ভত প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ। হয় বন্ধুসকল, আপোনালোকে আপোনাৰ ডিটেইলছটো চাব। আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে আছেনে? আপোনাৰ যি EKYC এই EKYC হৈছেনে? যদি হৈছে EKYC ডান, ইয়েছ আহিব। তাৰপিছত আপুনি চাব লাগিব এলিজিবিলিটি আপুনি আছেনে? যদি আছে ইয়েছ বুলি আহিব। আৰু অতি গুৰুত্বপূৰ্ণ কলমটো হ'ল পে'মেণ্ট মোড আপোনাৰ আধাৰ হৈ আছেনে নাই সেয়া চাব লাগিব। তাৰপিছত চাব লাগিব লেণ্ড চিডিং, আপোনাৰ লেণ্ড চিডিং হৈছে নাই। আপোনালোকে ইতিমধ্যে গম পাইছেই অসমৰ চুকে কোণে লেণ্ড চিডিঙৰ কাম হৈ আছে, অৰ্থাৎ আপোনাৰ মাটিৰ যি নথি এই নথি বিভাগে সংগ্ৰহ কৰি আছে। গাঁওবুঢ়াৰ জৰিয়তে হওক বা পঞ্চায়তৰ প্ৰতিনিধিৰ জৰিয়তে হওক, নতুবা আপোনাৰ যিসকল এগ্ৰিকালচাৰ বিষয়ববীয়া আছে তেওঁলোকৰ জৰিয়তে লেণ্ড চিডিঙৰ কাম কৰোৱাই আছে চৰকাৰে। গতিকে বন্ধুসকল, মই আপোনালোকক জনাব বিচাৰিছোঁ এইবিলাক যদি সকলোবিলাক ঠিকে ঠাকে আছে, তাৰ পিছতো আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট কৰিছে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব? প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ আপোনাৰ যদি পে'মেণ্ট মোড আধাৰ আছে, তাৰপিছত একাউণ্ট নাম্বাৰ নট এভেইলেবল অৰ্থাৎ NA আছে, তেন্তে আপুনি কি কৰিব লাগিব? হয় বন্ধুসকল, তেনে ক্ষেত্ৰত প্ৰথম কাম হ'ব আপোনাৰ যি বেংকৰ শাখা, সেই শাখাত আপুনি আধাৰ জমা দিছেনে নাই, আপুনি আধাৰ KYC কৰিছেনে, অৰ্থাৎ আধাৰ মেপিং কৰিছেনে আপোনাৰ বেংকৰ লগত, সেয়া প্ৰথম আপুনি চাব লাগিব। যদি আপুনি আধাৰ মেপিং কৰি থৈছে, অৰ্থাৎ আধাৰ লিংক কৰি থৈছে, তাৰ পিছতো আপুনি যদি বেংকত পইচা সোমোৱা নাই, নতুবা PM কিষাণ সন্মান নিধিৰ যি ইনষ্টলমেণ্ট 12টালৈকে ইতিমধ্যে চৰকাৰে মুকলি কৰি দিছে, সেই 12টাৰ আপুনি যদি 12 নম্বৰ কিস্তি হওক বা 11 নম্বৰ কিস্তি হওক হোৱা নাই, তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব সেই সন্দৰ্ভত জনাবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। অতিকৈ ভাল আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব, গতিকে শেষলৈকে চাব। হয় বন্ধুসকল, পুনৰ আপোনালোকক জনাব বিচাৰিছোঁ ভাৰত চৰকাৰে যি গুৰুত্বপূৰ্ণ এই স্কিম মুকলি কৰিছে, বিশেষকৈ অসমৰ থকা যি খেতিয়ক আছে তেওঁলোকৰ বাবে। গতিকে সেইসকল কিছুমান নথিপত্ৰৰ বাবেই বঞ্চিত হ'ব লগা হৈছে। গতিকে বন্ধুসকল, সেই নথিপত্ৰৰ কি সমস্যা হ'ব পাৰে বা কেলেই এনেধৰণৰ এপ্লিকেশ্যনবিলাক ৰিজেক্ট কৰিব পাৰে, সেই সন্দৰ্ভত আপোনালোকক মই অৱগত কৰাবৰ বাবে আজিৰ এই ভিডিঅ'টো। গতিকে বন্ধুসকল, বেছি দীঘলীয়া নকৰোঁ, মই সমাধানৰ দিশলৈ আগবাঢ়িছোঁ, শেষলৈকে চাব ভিডিঅ'টো। হয় বন্ধুসকল, মই ইতিমধ্যে আপোনালোকক জনাইছোঁ যিসকলৰ বেংকত আধাৰ মেপিং হোৱা নাই তেওঁলোকে মেপিং কৰি আহক। যদি মেপিং কৰাৰ পিছতো যদি আপোনালোকৰ পে'মেণ্টবিলাক পোৱা নাই, তেন্তে আপোনালোকে নিজৰ এৰিয়াৰ যি গাঁও প্ৰধান নতুবা গাঁওবুঢ়া তেওঁলোকৰ লগত যোগাযোগ কৰক। কাৰণ ইতিমধ্যে বিভাগে তেওঁলোকৰ ওচৰত এখন লিষ্ট প্ৰকাশ কৰিছে, লিষ্ট পঠিয়াইছে। সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই সেইটো প্ৰথমে আপোনালোকে চাব। আৰু যদি আপোনাৰ নামটো তাত আছে আৰু তাৰ ৰিমাৰ্কছৰ যদি UID নেভাৰ ইনেবল ফৰ DBT নতুবা ৰিজেক্টেড বাই একাউণ্ট একাউণ্ট নম্বৰ, নতুবা আপোনাৰ যদি ৰিমাৰ্কছত আছে ইয়ৰ ৰেকৰ্ড হেজ বিন ৰিজেক্টেড বাই PFMS, এনেধৰণৰ যদি ষ্টেটাছবিলাক আহে নতুবা ৰিমাৰ্কছত যদি আহে, তেন্তে আপোনালোকে কৰিব লাগিব নতুন একাউণ্ট, অৰ্থাৎ আপোনালোকৰ ওচৰত থকা যি ডাকঘৰ আছে সেই ডাকঘৰত গৈ আপুনি
একাউণ্ট খুলিব লাগিব তেতিয়াহে আপোনাৰ যি নেক্সট পেমেণ্ট অথবা নেক্সট ইনষ্টলমেণ্ট এই ইনষ্টলমেণ্ট পাব গতিকে বন্ধুসকল পুনৰবাৰ ক'ব বিচাৰিছোঁ আপোনালোকৰ যদি একাউণ্টত পইচা সোমোৱা নাই আৰু ৰিমাৰ্কছত যদি নতুবা ষ্টেটাছ যদি ৰিজেক্ট কৰিছে নতুবা UID নেভাৰ ইনেবল ফৰ DBT যদি আহিছে তেতিয়াহ'লে আপোনালোকে নতুনকৈ একাউণ্ট খুলিব লাগিব আপোনালোকৰ ওচৰত থকা যি ডাকঘৰ তাত ইতিমধ্যেই ডাকঘৰ একাউণ্ট খুলিবৰ কাৰণে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কেম্প মোড বনাই পেলাই একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছে মাত্ৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লৈ গ'লেই হ'ল গতিকে বন্ধুসকল চিন্তাৰ কোনো প্ৰয়োজন নাই ওচৰত থকা আপোনাৰ যি পোষ্ট অফিচ তাত যাওক আৰু লগালগ একাউণ্ট খোলক একাউণ্ট খোলাৰ লগে লগে আপোনালোকৰ একাউণ্টত পইচা সোমাব এয়া 100% নিশ্চিত গতিকে বন্ধুসকল পুনৰ কওঁ অতিকৈ ভাল খবৰ জনাব বিচাৰিছিলোঁ মই আপোনালোকৰ এই ইউটিউবৰ জৰিয়তে এই ভিডিঅ'টোৰ জৰিয়তে গতিকে বন্ধুসকল মোৰ ভিডিঅ'টো যদি লাভৱান হৈছে বুলি ভাবে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখক যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ যদি মই ভিডিঅ' প্ৰস্তুত কৰোঁ আপোনালোকে লাভ কৰিব হয় বন্ধুসকল আজিলৈ ইমানে ধন্যবাদ